কৰোনাৰ বেজিসমূহ ওলাৰ পিছত আপোনাৰো কিবা বেমাৰ আৰম্ভ হৈছে নেকি? কৰোনাৰ বেজিসমূহৰ কিবা সাইড এফেক্ট আছে নেকি? পুনৰবাৰ কৰোনাৰ এই বেজিসমূহ কিয় নিউজত আহিছে? নমস্কাৰ, মই ভাৰ্গৱ, তেজয় আসাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় বাতৰি পাইছে যে কোভিচিল্ড যিটো আমি কৰোনাৰ সময়ত এটা বেজি লৈছিলোঁ, সেই বেজিটো অলপতে নিউজত আহিছে। কোভিচিল্ড যিটো কোম্পানীয়ে নিৰ্মাণ কৰিছিল এষ্ট্ৰাজেনিকা, সেই এষ্ট্ৰাজেনিকা কোম্পানীয়ে নিজে কৈছে যে কোভিচিল্ডৰ কিছুমান সাইড এফেক্ট আছে। এটা কেনেকুৱা ধৰণৰ সাইড এফেক্ট আছে বাৰু? এই সাইড এফেক্টসমূহে আপোনালোকৰ শৰীৰত কিবা বেমাৰ প্ৰদান কৰিব পাৰে নেকি? আৰু ইয়াৰ লগতে বহুতো কথা আমি আজি এই ভিডিঅ'টোত জানিম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে আমি সকলোকে জনাব খোজোঁ যে আমাৰ তেজছত ADRE আৰু ডিফেন্সৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে আৰু যিকেইটা এক্সাম আহি আছে তাৰ কাৰণে নতুন বেটছ আৰম্ভ কৰা হৈছে। যদি কোনোবা ব্যক্তিয়ে আহি পিনে আমাৰ এই বেটছত জইন কৰিব বিচাৰে তেতিয়াহ'লে তলত থকা নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। বিভিন্ন ধৰণৰ উন্নত শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ ইয়াতে ক্লাছ কৰি আছে। এই ক্লাছসমূহত আমি মেথছ, ৰিজনিং, জিকে, ইংলিছ আদি গোটেইকেইটা বিষয়ে কভাৰ কৰিম। গতিকে যদিও আপুনি আপোনাৰ আহি থকা পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি জানিব লাগিব যে কৰোনাৰ সময়ত আমি দুটা টাইপৰ ভেকচিন লৈছিলোঁ। ভাৰতত যিসকলে আছিল দুটা টাইপৰ ভেকচিন লৈছিল। এটা হৈছে কোভেক্সিন, এটা হ'ল কোভিচিল্ড। আৰু এই কোভিচিল্ডটো নিৰ্মাণ কৰিছিল এই এষ্ট্ৰাজেনিকা নামৰ কোম্পানীটোৱে। আৰু এই এষ্ট্ৰাজেনিকা নামৰ কোম্পানীটোৱে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ লগত লগ হৈ পিনে আমাৰ সেই মেডিচিনটো ডেভেলপ কৰিছিল। আৰু সেই মেডিচিনটো ভাৰতৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰিছিল, সেইটো হৈছে SII চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া। আপোনালোকে নিশ্চয় চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ নাম শুনিছে আৰু ইয়াৰ CE হৈছে বৰ্তমান আদাৰ পুনাৱালা। এতিয়া তেওঁলোকে যে এই মেডিচিনটো নিৰ্মাণ কৰি উলিয়াইছিল, পোনপ্ৰথমে যি সময়ত এইটো পোনপ্ৰথমে ইণ্ডিয়াত লঞ্চ কৰিছিল, সেই সময়ত বহুতকেইখন দেশে ইয়াত বেন কৰিছিল। এতিয়া বেন কৰাৰ কাৰণনো কি আছিল বাৰু? এতিয়া বেন কৰাৰ কাৰণ হৈছে তাৰ বেলেগ বেলেগ ধৰণৰ কিছুমান সাইড এফেক্ট, মানে এক্সট্ৰা বেমাৰ দেখা গৈছিল। আৰু UKৰ পোনপ্ৰথমে এজন ব্যক্তিয়ে ইয়াৰ ওপৰত এটা কেছ দিছিল যে তেওঁলোকে মেডিচিন দিয়াৰ পিছত তেওঁলোকৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ দেখা গৈছিল। এতিয়া চাওঁ আহক কেনেকুৱা ধৰণৰ এই মেডিচিনটোৰ পৰা সাইড এফেক্ট হ'ব পাৰে। এতিয়া চাওক যে এষ্ট্ৰাজেনিকা যিটো কোম্পানীয়ে এই মেডিচিন বনাইছিল, সেই মেডিচিন বনোৱা কোম্পানীটোৱে নিজে কৈছে যে আমাৰ এই মেডিচিনটোৰ পৰা কিছুমান সাইড এফেক্ট থাকিব পাৰে। এতিয়া সেই সাইড এফেক্টটোৰ নাম হৈছে যে চিমটমছটো যোনটো দেখা গৈছে TSS, মানে থ্ৰম্বচাইটোপেনিয়া চিণ্ড্ৰম। এতিয়া এই চিমটমছটো যাৰ যাৰ দেখা গৈছে তাৰ কি হৈছে ইয়াতে, যে হেডেক হৈছে, মূৰৰ বিষ হৈছে, ব্লাড ভিজন হৈছে, তাৰপিছত ডিফিকাল্টি কথা কোৱাত অলপ প্ৰব্লেম হৈছে, চেষ্ট পেইন হ'বলৈ ধৰে, তাৰপিছত আপোনাৰ ডমিনেল পেইন, শ্বৰ্টনেছ অফ ব্ৰেথ, মানে ব্ৰেথ চুটি হোৱা। চ' এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকৰ বেমাৰ দেখা দিছে তেওঁৰ তাত। এতিয়া এইটো মানে এনেকুৱা নহয় যে কাৰোবাৰ ছাপ'জ মূৰৰ বিষ হৈছে বা কি হৈছে ভালদৰে দেখা পোৱা নাই, ব্লাৰ টাইপত দেখা গৈছে, তাৰ কাৰণে কি হৈছে এই কোভেক্সিন লোৱাৰ কাৰণে হৈছে, সেইটো ডাইৰেক্ট হ'ব নোৱাৰে। এতিয়া সেইটোৰ কাৰণে ধৰক বিভিন্ন ধৰণৰ টেষ্ট কৰিব লাগিব, কিন্তু এনেকুৱা ধৰণৰ চিনড্ৰম দেখা পোৱা গৈছে বুলি কাৰণে কোম্পানীটোৱে নিজে মানে দাবী কৰিছে। এতিয়া কথা হ'ল নিজে যিটো কোম্পানীয়ে সেইটো বনাইছিল, ঔষধটো বনাইছিল, এতিয়া তেওঁলোকে বাৰু কিয় এনেকুৱা ধৰণৰ দাবী কৰিছে নিজে? একচুৱেলি মই আগতে জনাইছোঁ যে বহুতো দেশে কি কৰিছিল, আচলতে এই কোম্পানীটো যোনটো মেডিচিন আছিল, মেডিচিনসমূহ বেন কৰিছিল। এতিয়া বেন কৰাৰ কাৰণ কি হৈছে? এইকেইটাই কাৰণ। কোন কেইখন দেশে পোনপ্ৰথমে ইয়াক বেন কৰিছিল? ইয়াতে হৈছে ডেনমাৰ্ক। ঠিক আছে, যে ডেনমাৰ্ক হৈছে প্ৰথম কাউণ্ট্ৰি যোনটো COVID-19ৰ যোনটো এষ্ট্ৰাজেনিকাই বনোৱা কোম্পানী কোভিচিল্ড, ঠিক আছে, কোভিচিল্ডটো পোনপ্ৰথমে বেন কৰিছিল। তাৰপিছত ক্ৰমে আয়াৰলেণ্ড, থাইলেণ্ড, নেদাৰলেণ্ড, নৰৱে, আইচলেণ্ড, কংগো, বুলগেৰিয়া এনেকুৱা ধৰণৰ কাউণ্ট্ৰি বেন কৰিছিল। তাৰপিছত লাহে লাহে কি হ'ল, ইউৰোপিয়ান যোনবিলাক কাউণ্ট্ৰি আছে, যে জাৰ্মানী, ফ্ৰান্স, ইটালী, স্পেইন, এইবিলাকেও কি কৰিছিল, ধীৰে ধীৰে এই কোম্পানীটোৰ মেডিচিনসমূহ বেন কৰিবলৈ লৈছিল। কাৰণ ধৰক বেলেগ বেলেগ ধৰণৰ বেমাৰ দেখা দিয়া গৈছিল। এতিয়া তাৰে ভিতৰত মেইন হ'ল ব্লাড ক্লটিং। এতিয়া ব্লাড ক্লটিং মানে হৈছে ব্লাডটো জমা হোৱা। কিছুমান দেশৰ মানুহে কৈছিল যে আমাৰ মূৰৰ ভিতৰত বা বেলেগ বেলেগ ঠাইত ব্লাড ক্লটিং হৈছে, একচুৱেলি মানে ব্লাডটো জমা হৈ গৈছে। এইটো কিহৰ কাৰণ বুলি কৈছিল? বহুতো মানুহে এই কোভিচিল্ড যোনটো মেডিচিন আছে তাৰ ফলতে হোৱা বুলি জনাইছিল।
এতিয়া আপোনালোকে হয়তো নিশ্চয় ভয় খাইছে যে কোভিচিল্ড দিয়াৰ পিছত আমাৰনো বাৰু কি হ'ব আমিও বাৰু দি পিনে ভুলে কৰিলোঁ নেকি কিন্তু কথা হ'ল কি যেতিয়া কোভিচিল্ডৰ এই দেশসমূহে বস্তুখিনি বেন কৰিছিল তেতিয়া ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন যোনটো আছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে আহি পিনে নিজে কৈছিল যে কোভিচিল্ড যিসকলে দিছে তেওঁলোকে একচুৱেলি ভয় খাব লগা সিমান নাই কাৰণ ধৰক আছে অলপমান বাহিৰা যোনটো আমাৰ symptoms কিছুমান symptoms দেখা গৈছে যাৰ ফলত জ্বৰ কাহ মূৰৰ বিষ হৈছে কিন্তু তাৰ বেনিফিটটো একচুৱেলি যিবিলাক বেয়া গুণটোতকৈ ভাল গুণটোৰ বেছিকৈ দেখা গৈছে মানে একচুৱেলি তাৰ বেনিফিটটো বেছিকৈ দেখা যোৱা বুলি কৈছিল আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চাওক যিকোনো এটা মেডিচিন যদি নিৰ্মাণ কৰা যায় একচুৱেলি 1-2 বছৰতে সম্পূৰ্ণ হৈ নুঠে কাৰণ ধৰক যিকোনো এটা মেডিচিন তৈয়াৰ কৰিবলৈ প্ৰথমতে সেইটো বহুত বিভিন্ন ধৰণৰ টেষ্ট কৰিব লাগে সেইটো চাব লাগে বেলেগ মানুহৰ ওপৰত চাব বেলেগ জীৱ জন্তুৰ ওপৰত টেষ্ট কৰিব সেয়ে মেডিচিনটো তৈয়াৰ হৈ পিনে যোৱাতে কিমানমান সময় লাগে প্ৰায় কেতিয়াবা মিনিমাম 5-6 বছৰ সময় লাগে ঠিক আছে কিন্তু যোনটো আমাৰ কৰোনাৰ সময় আছিল কৰোনাৰ সময়ত মেডিচিনটো ইমান সোনকাল দৰকাৰ হৈছিল যে বহুতো কোম্পানীয়ে কি সোনকালে ডেভেলপ কৰিব লৈছিল মেডিচিনবিলাক এটা যাৰ ফলত প্ৰায় তেওঁলোকে 1-2 বছৰৰ ভিতৰতে আপোনালোকৰ 1-2 বছৰৰ সোনকালে হ'ব মেবি তাতকৈ সোনকালে এই মেডিচিনসমূহ নিৰ্মাণ কৰিবলৈ লৈছিল আৰু এই নিৰ্মাণ কৰোঁতে কি হ'ল কিছুমান প্ৰচেছ বাদ দি যোৱা বুলি কয় বহুতো সাইন্টিষ্ট বা যিসকলে এই ফিল্ডৰ লগত জড়িত সেইকাৰণে কৈছিল কি কিছুমান ৰুলছ তেওঁলোকে ফলো কৰা নাই যিসকল কোম্পানীয়ে এই মেডিচিন মেখান নিৰ্মাণ কৰিছিল আৰু এই যাৰ ফলত এই সিম্পটমসমূহ অহা বুলি বহুতো সাইন্টিষ্টে দাবী কৰিছিল আজিৰ ভিডিঅ'টোৰ বাবে এইখিনি আছিল আশা কৰিছোঁ আপোনালোকে গোটেই নিউজত কি আহিছে গোটেইখিনি কথা গম পাইছে যদি কিবা জানিব লগা আছে আপোনালোকে তলৰ কমেন্ট বক্সত কমেন্ট কৰিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ বাবে এইখিনিয়ে ধন্যবাদ থ্যাংক ইউ জয় হিন্দ